হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত বিজয় পৰিকাৰী মুম্বাইলৈ যাবলৈ ওলাব আৰু তেতিয়া অনুস্মিতাই বিজয়ৰ আগত আজি সন্ধ্যা ঘৰলৈ আহিছিল আৰু মাৰ ভৰিত ধৰি ক্ষমা বিচাৰিছিল। পৰিবাৰৰ লগত তেনেকুৱা নকৰিবলৈ কৈছিল আৰু যিজন ভায়েকে বায়েকৰ সুখৰ কাৰণে ভৰিত ধৰিবলৈ সংকোচ কৰা নাই, তেনেকুৱা ভায়েকক কোন ভনীয়েকে এৰিব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ শুনে ঘৰলৈ গৈ শেৱালি গালি পাৰিব আৰু মোৰ কাৰণে এইবিলাক হল, মই আপোনালোকক একো হবলৈ নিদিওঁ বুলি কব আৰু কান্দি থাকিব। মই আজিয়েই ইয়াৰ পৰা গুচি যাম। তেতিয়া শুনে তুমি এনেকে কান্দি কাটি হুলস্থুল নকৰিবা, তুমি অকলে যাব নালাগে, মই যাম বুলি কব আৰু তেতিয়া সেইখিনি কথা ৰত্নই বাহিৰৰ পৰা শুনি থাকিব আৰু পৰিৰ ওচৰত যাব আৰু সুন্দৰ আৰু শেৱালি ঘৰি গুচি যাবলৈ ওলাইছে। সোনকালে বল, নহলে সকলো শেষ হৈ যাব এতিয়া বুলি পৰিক কোৱা দেখিবলৈ পাব। আনফালে আকৌ পৰি আৰু ৰত্ন সোণৰ ওচৰত যাব আৰু তই ঘৰৰি ক'ত যাব বিচাৰিছা বুলি কব আৰু মৰম ভাল পোৱা এইবোৰ বালিঘৰ নেকি, ঘপকৈ পানী সি উটুৱাই লৈ যাব, একো চিনচাপ নাথাকিব বুলি ৰত্নই সোণককৈ পৰি আৰু ৰত্নই সোণক সাৱটি ধৰা দেখিবলৈ পাব। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।